জন্মদিবস আমি জুবিনৰ জন্মদিবস কিয় পালন কৰিব লগা হ'ল মানে জুবিন যাতে সদায় আমাৰ মাজত জীয়াই থাকে সেইকাৰণে জন্মদিবসটো পালন কৰা হয় আৰু SB ষ্টৰৰ পৰা কৰিছো আৰু মোৰ বিশেষ একো ক'বলৈ একো নাই আৰু যাতে মানে জুবিনৰ জীৱনটো যাতে সদায় মানুহ আমাৰ সব স্তৰৰ মানুহ মনত ৰাখে সেইকাৰণে এইবিলাক পালন কৰিব লাগে আৰু আমি আমাৰ SB ষ্টৰৰ পৰা এইটো পালন কৰিছো। আজি আমি এই চিঠিলা বজাৰত SB ষ্টৰৰ মালিক সন্মানীয় শ্ৰী সন্তোষ শাহ মহাশয়ৰ নেতৃত্বত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আহ্বান কৰি আজি ইয়াতে জুবিন গাৰ্গৰ 53তম জন্মদিবস পালন কৰিছে। আমি সকলোৱে মিলি পালন কৰিছোঁ। বৰ দুখৰ কথা যে আজি জুবিন দা নাই, জুবিন দা অবিহনে আজি আমি ইয়াত জন্মদিবস পালন কৰিছোঁ, বৰ দুখৰ কথা। গতিকে আমি সকলো অসম তথা ভাৰতবাসীক আমি আজিৰ এই দিনত তেখেতক স্মৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে ক'ব বিচাৰিছোঁ যে জুবিন দাৰ যি ঘটনা হৈ গ'ল এই ঘটনাৰ সঠিক তদন্ত যেন চৰকাৰে দিয়ে, আইনে দিয়ে, তাৰ কাৰণেও আমি আমাৰ এই চিঠিলাবাসীৰ পৰা আমি আহ্বান জনাইছোঁ। লগতে সকলো অসম তথা ভাৰতবাসীক আমি জুবিন দাৰ যি আদৰ্শ আছিল, জুবিন দাৰ যি মানে গান আছিল, জুবিন দাৰ যি মানে বস্তুবিলাক আছিল, সকলো বস্তু যেন সকলোৱে মিলি সংৰক্ষিত কৰি ৰাখে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।